আপোনালোকে চাই আছে মিচিং আছামিজ বদলাই লাই মেকুৰীৰ আঞ্চলিক টিএমপিকেৰ উদ্যোগত আজি স্বচ্ছ অভিযান কৰা হয়। লাই মেকুৰীত প্ৰতি বছৰে টিএমপিকেৰ নেতৃত্বত বিভিন্ন মহামাৰীৰ পৰা পৰিত্ৰাণৰ বাবে এই চাপাই কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি ছাত্ৰ সংগঠনটিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। উল্লেখনীয় যে শান্তিপুৰ তিনিআলিৰ পৰা 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে চাপাই কৰি লাই মেকুৰী তিনিআলিৰ বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ চুকে কোণে চাপাই কৰা হয়। স্বচ্ছতা ও নিৰ্মল ভাৰত গঢ়াৰ সপোনেৰে প্ৰতি বছৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি সংগঠনটিৰ বিষয়ববীয়াসকলে বাৰ্য প্ৰদান কৰে। তেখেতসকললৈ মই লাই মেকুৰী আঞ্চলিক টিএমপিকে সম্পাদক ফালৰ পৰা মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সেই কাৰ্যসূচী সফল সহযোগিতা কামনা কৰিছোঁ। লগতে সেই যিটো আমি কাৰ্যসূচী কিয় হাতত গ্ৰহণ কৰিবলগীয়া হৈছে, আমি যিহেতুকে চবেই সকলোৱে জ্ঞাত, যিহেতুকে এই সমগ্ৰ বিশ্বত আজি মহামাৰীয়ে বিভিন্ন মহামাৰীৰ ফলত বিভিন্ন সমস্যা আমি ভুগিবলগীয়া হৈছোঁ। যিহেতুকে আমাৰ কৰোণা ভাইৰাছ বিশেষকৈ আমাৰ বহুতো গুৰুত্বপূৰ্ণ মহামাৰী, তাৰপাছত আকৌ আমি যিহেতুকে জাপানীজ এনকেফেলাইটিছ যিটো সেই মহামাৰীৰ ৰোগেও আমাক বিভিন্ন ধৰণে আমাক বাধাগ্ৰস্ত কৰিছে আমাৰ মানৱ কল্যাণৰ হকে। সেইটো কাৰণে আমি সেইবিলাক আমি চালি জাৰি চাই আমাৰ অঞ্চলটোত প্ৰদক্ষিত অঞ্চল হিচাপে আমি সবলভাৱে সক্ৰিয়ভাৱে আমি কাৰ্যসূচী হাতত গ্ৰহণ কৰিছোঁ। যিহেতুকে আমি এৱাৰনেছ হিচাপে আমি ধৰি লৈছোঁ, আমি এইখিনি তাকৰ দলুং ব্ৰিজৰ পৰা আমি ৰাসুটকীয়া ঢললৈকে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ। যিহেতুকে এই কাৰ্যসূচীত চবে সহায় সহযোগ যথেষ্ট দিছে আৰু লগতে আমাৰ সকলো জ্যেষ্ঠ পৰম শ্ৰদ্ধাৰ যিবিলাক স্থানীয় গাঁও অমৰ ব্যক্তিবিলাকে যথেষ্ট অৰিহণা আমাক যোগাইছে। তাৰ বাবে এখেতসকললৈ আমাৰ জ্ঞাপন কৰিছোঁ। আৰু প্ৰতি বছৰে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ অঞ্চলত কৰোণা মহামাৰী আক্ৰান্ত হৈছে তেনেকৈ পজিটিভৰ সংখ্যা আৰু লগতে যিটো এনকেফেলাইটিছ জাপানীজ এনকেফেলাইটিছ বুলি আমি জানিব পাৰিছোঁ, তাৰে কিছুমান আক্ৰান্ত হোৱা তেনেকৈ ইয়াতে ৰোগী আছে। তাৰমানে আমাৰ অঞ্চলত তেনেকৈ কৰোণা পজিটিভত প্ৰায় আমাৰ আউট অফ 73% হৈছিলে সেই লাই মেকুৰী অঞ্চলত। বাকী তাৰপাছত জাপানীজ এনকেফেলাইটিছ ৰোগৰ এতিয়ালৈকে আমাৰ বৰ্তমান তেনেকৈ ৰোগী নাই, বৰ্তমান আমাৰ সবল। সেইটো কাৰণে আমি আগতীয়াকৈ আমি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট MAB লাইভ সুনীল।